জয়গুৰু শংকৰ কৃষ্ণ। তো আজিৰ পৰা আহিলোঁ আৰু ইয়াত এতিয়া আমি অধিৱেশনস্থলীলৈ। তো দেখিবলৈ পাইছে এয়া সেৱা বাহিনী শিবিৰ। তো এইফালে প্ৰস্তুতি প্ৰায় চলি আছে। তো আমি প্ৰায় 4জনমান আহিছোঁ। তো ই আহিছে লগত, তো ভিতৰত 2জনমান আছে আহি আছে। তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি সেৱা বাহিনী ভিতৰলৈ গ'লোঁ, কাপোৰ কানি থলোঁ মেলিলোঁ, মানে আমি একদম জেগাটো মানে ছেট আপ কৰি থৈ আহিলোঁ। তো এতিয়া বৰ্তমান ওলাই আহিছোঁ বাহিৰলৈ। তো দেখাই গৈছোঁ আপোনালোকক ইয়াত এই সেৱা বাহিনী শিবিৰ। তো এইফালে হৈ আছে। তো চবৰে প্ৰায়ভাগ প্ৰস্তুতি হৈ গ'ল আৰু। তো এতিয়া আমি অকণ ওলাই আহিছোঁ। তো ভিতৰত দেখামগৈ। তো মানে কেনেকুৱা কি ক'ত শুইছোঁ মেলিছোঁ, কেনেকুৱা পৰিস্থিতি হৈছে, কিমান ভাল লাগিব। আৰু বহুত মানুহ আহিলে অলৰেডি ফাইনেলি। তো ইয়াত চব ইয়াত সোমাই আছে একদম সেৱা বাহিনী শিবিৰ। তো এয়া শিবিৰ প্ৰায় হ'লেগৈ হয় নাই বাৰু? শিবিৰ প্ৰায় হ'লেগৈ। তো দেখিবলৈ পাইছে সেইকেইজন আহি আছে। তো আমাৰ আৰু আহিব। তো আৰু আহিব আমাৰ সেৱক। তো আহি আছে আৰু আমি আজি 4জনমান আহি পালোহি ইয়াত। তো আৰু আহি আছে। তো লগ পাম আৰু চাই থাকক। এইকেইজন এতিয়া আহি আছে। এয়া ফাইনেলি আহি গ'ল। লৈ গৈ আছিলে সেইকেইটা। এতিয়া আমি অকণমান ওলাই যাওঁ। টপাকাই আমাৰ এইটো আমাৰ টপাকাই। নকবি আজি চবৰে একদম মুখ চুচ খুৰা আহিছে। দেখা দে মুখ দিছে। এইফালে ঘূৰি দে এইয়া কৃষ্ণ। এতিয়াৰ পৰা আজি কৃষ্ণই হ'ব আৰু। তো এই মূল মঞ্চ বনাই হৈছেগৈ প্ৰায়ভাগ। আমি এখন ওলাই যাওঁ। তো এতিয়া ড্ৰেছটো এনেকৈ আছোঁ অকণমান। যদি এতিয়া আজি নহ'লেও হ'ব হয় নাই ভিডিঅ' আজি ড্ৰেছ কৰিব লাগিব জানো? ইয়াত থাকিব নালাগে, এতিয়া এই ড্ৰেছ কৰিব নালাগে, পিছত হ'ব আৰু। তো মুখ চুচ খুৰাই আহিছোঁ একদম। তো চাই থাকক। সেয়া দেখুৱাই গৈ আছোঁ কি দেখিম। সেইকিত বগলীটো আছে, দেখুৱাম ওচৰৰ পৰা ভালকৈ। তো চাই থাকক। এয়া দেখিছে ধুনীয়াকৈ পুখুৰীটো তাত নাও দি দিছে। এইটো বগলী। তো দেখিলে বগলীটো ধুনীয়াকৈ দি দিছে। এইটো বগলী ইয়াত মানে দেখাইছে আৰু বগলী এইটো মাছ এখন নাও। ধুনীয়াকৈ দেখিবলৈ পাইছে আৰু। এয়া ৰাস্তা বনাই দিছে একদম, মানে নামঘৰৰ পৰা ডাইৰেক্ট মূল মঞ্চলৈ ৰাস্তা বনাই দিছে একদম, ব্লক দি ৰাস্তা। তো বাকীবিলাক বনোৱা নাই আৰু। তো মানে গাড়ী চাড়ী যাবলৈ ৰাস্তা বনাই দিছে একদম তাৰপৰা তালৈ। এয়া বনাই দিছে। এয়া বনাই আছে। তো ইয়াত কি হয় নাজানো, পিছতে গম পাম যেতিয়া পোষ্টাৰ মাৰিব। তো এইভাগ নামঘৰত। তো নামঘৰৰ ফালে গৈ আছোঁ আমি আৰু। ৰাস্তাটো বনাই আছে এইখন মেইন গেটখন। গৈ আছোঁ দেখামগৈ বলক। এতিয়া নামঘৰৰ ফালে গৈ আছোঁ। মানে ড্ৰেছটো ভাল নহ'ল যে, ড্ৰেছটো এনেকৈ আহিলোঁ যে, তো সোমাবলৈ অলপ অসুবিধা পাইছোঁ। হ'লেও দূৰৰ পৰা দেখাম আৰু ওচৰৰ পৰা আমি এইডোখৰৰ পৰা দেখাম। তো বলক। কৃষ্ণ এয়া আমাৰ গেটখন বাটচৰা নামঘৰৰ। নামঘৰৰ ভিতৰলৈ নোসোমাওঁ আৰু। ইফালে গ'ল গৈ। তো এদিন ভিডিঅ' বনাইছিলোঁ, ভালকৈ নাই বনাই, মানে অলপ থুলমূলকৈ দেখাইছিলোঁ। কিন্তু আজি ভালকৈ অলপ দেখাই দিছোঁ। ওচৰে পাজৰে দেখিছে নহয়। এয়া ওচৰতে নাটঘৰ হ'ব নেকি মোৰ মতে, ষ্টেজটো মানে বনোৱা দেখিছোঁ। এইখন গেটখন বনাই আছে, ফাইনেলি হ'বগৈ আৰু। এই ওপৰত দেখিছে বনাই আছে। তো হ'বগৈ আৰু। এয়া আমি পতাকা উত্তোলন পাইছোঁ। পতাকা উত্তোলন প্ৰায়ভাগ হ'লে আৰু হ'ব হৈ আছে। এয়া ফুল চুল ৰং চং কৰি আছে। আমি চিপ খাই আছোঁ, চিপ কি খাই আছোঁ। এয়া হৈছে এইফালে ডাইৰেক্ট গ'লে মূল মঞ্চ দেখা পাব। তো এয়া পতাকা উত্তোলন এয়া হৈছে আৰু। এয়া সেৱক বাপাই কাম আৰম্ভ কৰি আছে।
ধুনীয়াকৈ ফুল চুল দি আৰু ভাল লাগিব তেতিয়া সম্পূৰ্ণ হ'ব। এয়া মূল মঞ্চ কাম কৰি আছে, এয়া চাউণ্ডৰ চিষ্টেম লগাইছে, চিষ্টেমটো হ'লেই চাউণ্ডৰ। তো এয়া চকী টকীবোৰ হেৰি কৰি আছে, দেখাই গৈছে যিমান পাৰোঁ অকণমান। এইটো ভোজনালয়, ভোজনালয়ৰ কাম হ'লে আৰু ভোজনালয়ৰ ভিতৰত দেখামগৈ আৰু। এতিয়া আমি শিবিৰলৈ গৈ আছোঁ। ই হেনো বোলে শিবিৰ দেখা নাই, তো শিবিৰ চোৱাই আনো বলক। হা চোৱাই আনো আৰু নতুন মানুহ কাৰণ ড্ৰেছত নাই, মোৰো ড্ৰেছত নাই। তো ড্ৰেছ কৰিমগৈ আৰু অলপ পিছত, তো ভাল লাগিব তাত ড্ৰেছটো কৰি। তো শিবিৰলৈ গৈ আছোঁ। ধুনীয়া ধুনীয়া শিবিৰবিলাক বহুত একদম মানে দেখিয়ে ভাল লাগিছে। সেইটো দেখিছেনে, দূৰৰ পৰা দেখিয়ে যি দেখিছে, কিন্তু মই ওচৰৰ পৰা ভালকৈ আপোনালোকক দেখাই দিম কেনেকুৱা কেনেকুৱা শিবিৰ হৈছে। তো এয়াই প্ৰায় এই ভোজনালয় 10,000 মানে খাব পাৰিব নি? 10,000 কেপাচিটি নহয় জানো? 15 নে 10 মানে সিমানটোৰ ভিতৰত ইয়াত খাব পৰা কেপাচিটি আছে। তো এফালে সোমাব, তো এফালে এইফালে ওলাই যাব চাগে দেই। তো পিছত খাম আৰু মোৰ সেইটো হ'ব, এইফালে এদি সোমাব, তাৰপৰা এইফালে ওলাই যাব পাৰে আৰু ইয়াৰ ভিতৰতে হ'ব আৰু 10,000 ভকত একেলগে ভাত খাব। অঁ কৃষ্ণ, তেজমছত 2টা বহাই দিছে। এইটো এয়া ওচৰ চাপিছোঁহি আৰু শিবিৰবিলাক। তো ইটো চাইডেও আছে, একদম ইটো ফালেও আছে, নাযাওঁগৈ কিন্তু দেই, ভাগৰ লাগিছে। এয়া শিবিৰবিলাক ধুনীয়া ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। তো আমি ইয়ালৈ সোমাই গৈছোঁ। তো এইটো দেখা গৈছোঁ। এইফালৰ পৰা আহি লওঁগৈ। হা এইফালে এনেকৈ ওলাই দিম হা। এয়া দেখিছে, এইটো ইফালৰ পৰা দেখামি। এইটো ইমান ধুনীয়াকৈ বনাইছে। আমি মাজেদি সোমাই গৈ আছোঁ। তো এইফালে প্ৰায়ভাগ ত্ৰিপাল তৰি হ'লেগৈ আৰু চবতে দজা দিছে। অঁ ওলাব সোমাব পাৰিব শিবিৰ। তো শ মানুহ ইয়াতে থাকিবহি বড়ো অসমৰ পৰা। এয়া এইটো আমাৰ শিবিৰ আছিলে, আমাৰ 4খন প্ৰাথমিক শাখাৰ বনোৱা আছিলে। ইয়াত মানে চাহৰ ঘৰ কৰিছে। ইয়াত মানে এই শিবিৰৰ গোটেই ওচৰ পাজৰ শিবিৰ ইয়াত চাহ যোগান ধৰা হ'ব। তো ইয়াত চাহৰ বিপণী এখন তো ইয়াৰ পৰা দিছে, এইটো তালৈকে। অঁ পাৰিলে এতিয়া আমাৰ এই চাহৰ দোকান। তো ভিতৰতো দেখাইছোঁ বোলক, ত্ৰিপাল দি দিলে। চাহৰ দোকান বুলিয়ে ক'ব পাৰি আৰু দোকান। এখন দৰ্জা, আমি এতিয়া দৰ্জাতে সোমাই গৈ আছোঁ। এইয়া আমাৰ আমি তালৈকে ইয়াত থাকিবও পাৰিব, মেলিব পাৰিব। হা নাই, মই এখন ত্ৰিপাল ওপৰত দিলে। আমি সেইদিনাখনিলৈকে ত্ৰিপাল দিয়া নাই, কালি দিছে আৰু প্ৰায়ভাগ সম্পূৰ্ণ হৈ গ'ল দিয়া। ইয়াত চাহৰ হ'ব। ত্ৰিপালো ফুটা ওলাই আহিলোঁ। এতিয়া আমি এইদিকে গৈ পেলাই এইফালে ওলাই যামগৈ আৰু মানে এয়া দেখিছে, ধুনীয়া ধুনীয়াকৈ বনাইছে। এইফালেও আছে। এইখিনি উত্তৰ পশ্চিম, এইখিনি উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ অন্তৰ্গত। তাৰপৰা এই ইটো চাইডে আছে পশ্চিম যোৰহাট। এইফালে হে, এইফালে হৈ গ'ল আমাৰ গম পালোঁ আৰু এই ডিজাইনে ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে। এয়া এইটো দেখিবলৈ ধুনীয়া লাগিছে। এইয়া বনাই আছে। তো এইফালেও এইটো পিছফালটো, আগফালেকেইটা ভাল লাগিব। এয়া মাজৰ দৃশ্য, মাজৰ শিবিৰ এইকেইটা মাজত পৰে আৰু পেলাই ছাইডত আছে। ধুনীয়াকৈ বনাই আছে। গঁড় দি দিছে একদম পূৰা। এয়া সেয়া বাহিনী পেচাব কৰা ঘৰ। এয়া টেপ চেপ আছে। তো এয়া আমাৰ সেয়াবাহিনী শিবিৰ পাই গ'লোহি। ইয়াৰ ওপৰত
কাম বন কৰি আছে, টিপাল দি আছে। তো হ'লেই তো এখন পিছফাল অকণমান আছে দি লৈছে। তো আমি পিছফালে সোমাইছোঁ সেয়াখিনি তাত। তো আমাৰ য'ত আছোঁ আমি তাত দেখুৱামগৈ বলক। এইফালে এয়া পুৰুষৰ আৰু এইফালে মহিলা। তো মই ভিতৰেদি সোমাই গৈছোঁ, খেৰ চেৰ আনি থৈছে। এইফালে মহিলা আমি কেইজনমান পিছে পিছে আহি আছোঁ। এতিয়া আমাৰ আছে বৰ আখৰা আছে, এই অলপ আগত নামঘৰত তালৈ যাম। তো চাই থাকক আৰু ওলাই মেলি গৈ আছোঁ ইয়াৰ পৰা। এই আমাৰ পাইছোঁহি আমাৰ নিজৰ গন্তব্যস্থান। তো এয়া আমাৰ যোৰহাটৰ ইয়াতে দিছে, এই আমাৰ যোৰহাটৰ। তো এইয়া আমাৰ আৰু এইফালে যায়হে আৰু হা কি এয়া আমাৰ যোৰহাটৰ ইয়াত থাকিব। তো আমি এয়া পাইলোহি। নেপাৰিবি দেই, নেপাৰিবি।